গুণোৎসৱত মই অহাৰ পিছত ইয়াততো ভালেই পাইছোঁ। এই স্কুলখনো চব ফালৰ পৰা আন্তঃগাঁথনি ইয়াৰ ভাল, ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল। গোটেই স্কুলৰ যিখিনি ষ্টুডেণ্ট কম আছে, কিন্তু হ'লেও ষ্টুডেণ্টখিনি ঠিক আছে। আমাৰ ৰাতিপুৱা যিখিনি প্ৰাতঃ সভা হৈ গ'ল, নিয়মমতে হৈছে, সেইটো মই ভাল পাইছোঁ। আৰু তেওঁলোকে সম্পূৰ্ণ নিয়ম মানি গুণোৎসৱটো উদযাপন কৰিছে। আৰু এতিয়া বৰ্তমান আমাৰ পৰীক্ষা চলি আছে, তেওঁলোকৰ যিটো প্ৰশ্ন কাকত দিয়া হয় সেইখিনি কৰি আছে। আৰু ইয়াত আহি মই ভালেই পাইছোঁ, কোনো অসুবিধা পোৱা নাই। অসুবিধা অন্য পোৱা নাই, এটা অসুবিধা পাইছোঁ, সেইটো বাৰু মানে উপায় নাই। সেইটোত যোনটো অসুবিধা পাইছোঁ সেইটো হ'লগৈ মানে মাধ্যমটো বড়ো মিডিয়াম। ধৰক ইয়াত ষ্টুডেণ্টবিলাকো বড়ো ভাষাতে আমিবিলাক বুজি নাপাওঁ ইমান। আৰু অন্য অসুবিধা একো নাই। এনেও মই যিজনী আমাৰ শিক্ষয়িত্ৰী বাইদেউ আছে তেখেতৰ লগত আলোচনা কৰি আমি কামটো চলাই আছোঁ। আৰু বৰ্তমানলৈকে চলি আছে আৰু চলি থাকিব। আৰু ইয়াত বেলেগ অসুবিধা মই একো পোৱা নাই।